মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই সুন্দৰ ভিডিঅ'টোত মই তোমালোকৰ লগত আলোচনা কৰিম ইংৰাজীৰ কন্ট্ৰেক্টেড ফৰ্মৰ বিষয়ে। কন্ট্ৰেক্টেড ফৰ্ম মানে হৈছে যেতিয়া ইংৰাজীৰ কোনো এটা শব্দ বা বাক্যক যেতিয়া সংক্ষিপ্ত ৰূপত লিখা হয় তাকেই কি বুলি কোৱা হয় কন্ট্ৰেক্টেড ফৰ্ম বুলি কোৱা হয়। গতিকে আজিৰ এই ভিডিঅ'টোত মই কেইটামান ইংৰাজীৰ খুব গুৰুত্বপূৰ্ণ কন্ট্ৰেক্টেড ফৰ্ম তোমালোকৰ বাবে আগবঢ়াইছো। তোমালোকে মনোযোগেৰে চাবা হওক। তেনেহলে আহাচোন ভিডিঅ'টোলৈ আমি আগুৱাই যাওঁ। Give